মা মনত পৰিছে আহা নমস্কাৰ বন্ধুসকল, আপোনালোকৰ খবৰ ভালনে? আশা কৰোঁ ভালে আছে। তো আজি আমি কথা পাতিম এজনী মহিলাৰ বিষয়ে। তো বেছি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম। এগৰাকী হৃদয়হীনা মাতৃয়ে পুত্ৰ সন্তানক এৰি পলাই গ'ল অন্য যুৱকলৈ। বাহ, ইয়াকতো গোল্ড মেডেল দিব লাগে। মোকো মায়ে জন্ম দিছিলে, তাকো মাকে জন্ম দিছে, কিন্তু এইটো বয়সত দেৱকীকোতো এৰি থৈ যাব নাপায়। মা শব্দ এটা আখৰ বহুত ডাঙৰ। পৃথিৱীখন যিমান বিশাল, মা শব্দটো তাতকৈ বেছি বিশাল। সি কেলা চুটোৰ ভাও কিয় নাই? মই কথিতত কৈছোঁ। समझ रहे हो ना? কেনেকুৱা হ'ব পাৰে মানে কি সেই কেলা চুটোৰ ভাই? মানে বাচ্চা এটা এৰি থৈ তাৰ ঘৈণীয়েকজনীক লৈ পলাই গ'ল। खत्म, बाय बाय, टाटा, गुड बाय, गया। কিন্তু এই মোবাইল ফোনৰ জৰিয়তে ধ্বংসৰ গৰাহত সোমাই পৰিছে একাংশ নৱপ্ৰজন্ম। বাদ পৰি থকা নাই জীয়ৰী বোৱাৰীও। কিয় বাদ পৰি ৰ'ব? কেইদিনমান আগত যে আছিল এটা টিকটক নামৰ বেমাৰ, সেই বেমাৰটো মানে যাৰ যাৰ গাত লাগিছে, জীয়ৰী বোৱাৰী নহয়, আনকি বুঢ়ী এজনীও মানে কি হৈছে গমটো মানে কি সচৰাচৰ আপোনালোকে দেখাই পাই থাকে। लैक्मे आइकॉनिक काजल, काजल इतना गहरा जो समय को मारते, लगातार सफर ये इसे मारते, लगातार काम ये इसे भी मारते, ये है गहरा काला काजल। মানে কি বুঢ়ী এজনী মানে ছোৱালী হৈ আছে, বুঢ়া এজনী মানে ছোৱালী হৈছে, মানে কোনো বাদ পৰি নৰয়, চবকে লৈ যাবগৈ, চব গুচি যাব, চবে বিয়া হ'ব পাব। প্ৰহ্লাদ কুমাৰ নাথ, ঢিং বালিগাঁও। মোৰ মিছেছ, মোৰে বন্ধু, তেওঁৰ লগত পলাই গুচি গ'ল। বন্ধুজনৰ নাম সিদ্ধাৰ্থ বৰা, এনে বাবলু বুলি মাতে, আন গাঁও। নাই, আগত গৈছিলে ঢিং চাৰিআলি বেলেগ ল'ৰাৰ লগত, এতিয়াও বেলেগৰ লগত গৈছে। এবাৰ নহয় দুবাৰকৈ গৈছে, আগতেও মানে কি এটা ল'ৰা তাত গৈছিলে, আনিলে মানে তাৰ পৰা আনিলে, এইবাৰ আকৌ বেলেগক। মানে কি এইবিলাক কেনেকুৱা হৈছে মানে কি আমি যেনেকৈ আঞ্জা চাখোঁ, ইখন আঞ্জা চাখি চালোঁ, সিখন চালোঁ, মানে কি মানে এই মহিলাগৰাকীও মানে কি ল'ৰা চাখি আছে। समझ रहे हो? সৎ পোৱা নাই চাগে, ইটোৰ পৰা সিটোলৈ, সিটোৰ পৰা সিটোলৈ। আৰক্ষী কাষ মই তেতিয়াও চাপিছোঁ, এতিয়াও চাপিছোঁ। 9 তাৰিখে গৈছে, 10 তাৰিখে মই এজাহাৰ দিছোঁ। সোণৰ অলংকাৰ নিছে আৰু কেছ টকা আছিলে 18 লাখ টকা লৈ গৈছে। 18 লাখ টকা চকু দাং খাই যায়, মানে কি কপালত উঠি যায়। এই বোৱাৰী নহয় মানে কি সেই বোৱাৰীগৰাকীক আনি কিনে চকুত ভূত জলকীয়া সানি দিব লাগে, আৰু কিছু কিছু ঠাইত মানে খালিব পাৰি। समझ रहे हो ना? আপোনালোকে বুজিয়ে পাইছে, বেয়াকৈ নাভাবিব। অলংকাৰ বেছি নহয়, অলংকাৰ 20,000 টকা হ'ব। পৰম
পুৰুষৰ লগত যোৱা ঘটনা এইটোৱেই প্ৰথম নহয়। এনে ঘটনা সঘনাই সংঘটিত হ'বলৈ ধৰিছে এইখন সমাজত। তো বন্ধুসকল, এইবিলাক কাহিনী চলি আহিছে আৰু চলি আছে, আগলৈও চলি থাকিব। তো আজিলৈ পলম নকৰি মোৰ এই ভিডিঅ'টো সমাপ্ত কৰোঁ নে কি কোৱা বন্ধুসকল? তো মোক পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ